হেল্ল' গাইজ, আপোনালোকক পুনৰবাৰ মই এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আকৌ আৰম্ভ কৰিছোঁ। মানে আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হয় আৰু আমি দুয়োজন এতিয়া স্কুললৈ গৈ আছোঁ। তেন্তে আমি এতিয়া গৈ লওঁ, আপোনালোকক স্কুলত গৈ পাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া স্কুল পালোহি। চাওকচোন, ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ মানে সজাইছে। এতিয়া আমি তালৈ যাম বহিবলৈ। আপোনালোকে চাই থাকিব, মানে কি প্ৰগ্ৰেম হয় মই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি এই পবিত্ৰ দিনটোত মই প্ৰত্যেকগৰাকী শিক্ষাগুৰুলৈ মোৰ ফালৰ পৰা সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। আপোনালোকক ভগৱানে কুশলে ৰাখক, সদায় সুস্বাস্থ্য দিয়ক, তাকেই কামনা কৰিছোঁ মই। সদাস্পদ জাতীয় বিদ্যালয় ৰঙাগনৰ দশম শ্ৰেণী নৱম শ্ৰেণীৰ লগতে সমূহ ছাত্ৰ ছাত্ৰী হৈ এই গুৰুজনৰ মাৰ্গদৰ্শকৰ আজি পবিত্ৰ দিনটিত আমি পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা মাগিছোঁ আৰু গুৰু বন্দনেৰে আজি মহান কাৰ্যসূচী আমি আগবঢ়াই অনুষ্ঠানত উপস্থিত থাকি নিতাঞ্জলিৰ দৰে আজি অসমৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, আমন্ত্ৰিত অতিথিসকল, মোৰ জন্মতা মাতৃ যাক মই দেৱীৰ দৰে পূজা কৰোঁ, মাতলুটিলৈকে শ্ৰদ্ধাপূৰ্ণ নমস্কাৰ জ্ঞাপন কৰি দশম শ্ৰেণী 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু এতিয়া আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। অলপ দেখুৱাম, আপোনালোকে চাই থাকিব। September 5th is marked by the birth anniversary of Dr. Sarvapalli Radhakrishnan. Children pay respect to teachers on this day. We should thank the teachers for giving us knowledge. They love us selflessly. After our parents, it is the teachers who are
हरि हे प्रथमे प्रणाम ब्रह्मा रूपिहना हे हरि हर बयब तार नारा पन जय राम राम हरि हरि Darai mas mari baja pauna na pauna na दर्द से महफूज रहे तेरी आन सदा चाहे पान मेरी ये रहे न रहे ভাবে কোনো লাভ নাই জেনে নিয়ে তো নিজাই মাথার প্রেসার হাই দিস কামারি যায় কি বা কোন দিন খাই
আজি অনুষ্ঠানটো বহুত দীঘলীয়াই হ'ল। আপোনালোকক তাৰে কিছু অংশ দেখুৱালোঁ, কেনেকুৱা লাগিলে জনাব। তেন্তে আজিলৈ বাই বাই।